মগ চেনেললৈ আৰু আজি এটা নতুন বস্তু আনিলোঁ আনবক্সিং কৰিবলৈ নিগনিক নাম দিয়া এটা বস্তু আনিলোঁ। নিগনি মাৰা নহয়, বহুত নিগনি উৎপাত হৈছে। কি এইটো আপোনালোকক জানিব। তো মালটো আহি গ'ল, কিন্তু তাৰ আগতে জানিব লাগিব লাইন আছে নে নাই। তো লাইনো আছে, তো এইটোক আজি আমি আনবক্সিং কৰিম। তো আনিলোঁ কিবাকে আনিলোঁ আৰু কি ক'ম, বাপৰে ইমান ৱেইট কৰাৰ পিছত মালটো আহি পাল। আৰু কি আনিছোঁ কৈ আছোঁ। আৰু বৰ্তমান আমাৰ ঘৰত বহুত নিগনি হৈছে। এই নিগনিকেইটাক মানে মই চিনি নাপাওঁ, ক'ত যে আছে কোন নিগনি। তো নাম দিবৰ কাৰণে এটা মই CCTV কেমেৰা আনিলোঁ। MI হয় CCTV কেমেৰা। তো MI CCTV কেমেৰা আনিলোঁ। এইটোক আজি আনবক্সিং কৰিম আৰু লগাই দেখাম যে নিগনিকেইটাক ধৰিব লাগিব। তো এইকাৰণে মই CCTV কেমেৰাটো আনিলোঁ। আৰু চাওঁ কি পায় ইয়াতে। তো আনবক্সিং কৰোঁ। ভাঙিলি নেকি? তো ইয়াৰ আগতে কি পায় সকলোখিনি আমি দেখিম, তাৰপিছত আনবক্সিং কৰিম এইটোক। আৰু চাই থাকক ভিডিঅ'টো। তো প্ৰথমে পাব আপোনালোকে ৱাৰেণ্টি কাৰ্ড আৰু বিলখন পাব। মোৰ প্ৰথমে লৈছে চাব পাৰে 2,899 টকা এইটো লৈছে, এইটো বাদ দিয়ক। তাৰপিছত আপোনালোকে এইটো মই প্ৰথমে খুলিছিলোঁ আনিয়ে, মানে অলপ চাইছোঁ যে কি পায়, মালটো অলপ চাইছোঁ। তাৰপিছত এইটো হ'লেই যে আপোনালোকে পঢ়িবই পাৰে, জানে চব। আৰু এই মালটো পাব। এই মালটো হ'ল আপোনালোকে ওপৰত লগাই দি গজালেৰে আপোনালোকে কি কৰিব পাৰিব। তাৰপিছত তো এইটোৱে হ'ল মেইন মালটো। আৰু এইটো কেতিয়া মই আনবক্সিং কৰিম, কি পায় প্ৰথমে নাজানো। এইটো প্ৰথমে পাব আপোনালোকে USB ডাটা কেবুল। এইটোতে মোবাইলৰ চাৰ্জ হয়। মই মানে ৰাতি এবাৰ চেক কৰি চাইছোঁ। এইটো পাব, এইটো কক। আৰু তাৰপিছত পাব এইটোৱে হ'ল মেইন কেমেৰাটো। ইয়াৰ লগত ইমানখিনি একো নাই। তো এতিয়া মই কেমেৰাটো লগাম। এইটোৱে হ'ল মেইন কেমেৰাটো। আৰু এতিয়া মই কেমেৰাটো লাইনত দিম। আপোনালোকে লাইনত দিয়াৰ আগতে মালটো ইয়াতে লগাই ল'ব লাগিব। একদম মোবাইলৰে একদম চিম্পুল প্ৰচেছ, আপোনালোকে চাব পাৰে। আৰু এইটো মালটো এনেকৈ থ'ব লাগিব। তাৰপিছত এই মালটোত যাই আপোনালোকে লাইনত দিব লাগিব। তাৰপিছত চাব পাৰে এইটো অন হৈ গ'ল। ইয়াতে থক। আৰু এতিয়া এটা এপ ডাউনলোড কৰিব। MI হোম নামৰ এপটো এটা ডাউনলোড কৰিব লাগিব। মই দেখাই দি আছোঁ এপটো ডাউনলোড কৰি আপোনালোকে। আৰু এইটো অট'মেটিক ৰিমুভ হৈ থাকিব। এইটো এনেকৈ ঘূৰিব। তাৰপিছত এতিয়া মই কানেক্ট কৰি দেখাই দি আছোঁ। ডাউনলোড কৰি ল'ব লাগিব প্লে ষ্ট'ৰৰ পৰা। MI হোম নামৰ এপটো মোৰ লগত আছে আগৰে পৰা। তাৰপিছত এইটো অন কৰি ল'ব লাগিব। আৰু এটা কথা যে আপোনালোকৰ লগত এক্সট্ৰা ৱাইফাই বা মোবাইল থাকিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে কৰিব পাৰিব কানেক্ট। তাৰপিছত এইটো মোৰ লগত আগৰে পৰা কানেক্ট আছিল। এইটো প্ৰথমে ইয়াতে যাব। তাৰপিছত মই অল প্ৰচেছখিনি আপোনালোকক দেখাই আছোঁ। আৰু এইটো বাৰে বাৰে কৈ থাকিব ৱেইটিং ফৰ কানেকশ্যন। তাৰপিছত MI চিকিউৰিটি, এইটো মোৰ জিঅ' ৱাইফাই। আৰু এইটো এনেকৈ ধৰি দিওঁ। হৈ গ'ল। তাৰপিছত এইটো এনেকৈ ঘূৰি এইটো ফুল হোৱাৰ লগে লগে আপোনালোকৰ কানেক্ট হৈ যাব। এইটো হৈ গ'ল। মই ষ্টুডিঅ' দিম, আপোনালোকে নাম দিব পাৰে। মই ষ্টুডিঅ' দিলোঁ। এইটো ভিডিঅ' কেমেৰা। এইটো চাব পাৰে। এতিয়া মোৰ পিনে আনিব লগা হ'লে এইটো আপোনালোকৰ এইটো মই
এইটো মই চাব পাৰে হেল্ল' আৰু ইয়াতে আপোনালোকে লাইভ তাতে কি চলি আছে এইটো শুনিব পাৰিব আৰু আপুনি কিবা ক'লে তাতে শুনা পাব হেল্ল' তো এয়ে হ'ল প্ৰচেছ তো গাইড যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু এয়া চাওক মজা কেমেৰা এইটো আপোনালোকে যদি ক'ৰবাত যায়ও থাকেও তথাপিও আপোনালোকৰ থাকিব আৰু লগতে মই এটা বস্তু কনফিউশ্যনত আছোঁ যদি আপোনালোকে এই কেমেৰাটো আছে যে ৱাইফাইটো অফ কৰিলে অট'মেটিক অফ হৈ যায় তো এইটো কেনেকুৱা ছিষ্টেম যদি আপোনালোকে জানে সকলে কমেণ্ট কৰি জনাব আৰু বাই বাই গাইজ নতুন ব্লগ আহি আছে অতি সোনকালে